নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ওচৰত মোৰ চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যন চেনেলটোলৈ। তো আজি মোৰ এই ভিডিঅ'টোৰ টপিক হৈছে যে অসমত বৰ্তমান চাকৰি ৰিলেটেড যিটো আমাৰ ব্যৱস্থা আছে, চৰকাৰী চাকৰিৰ লগত চলি কি আছে, হোৱাট দ্য হেল ইজ হেপেনিং ইন দ্য আছামিজ গভৰ্ণমেণ্ট জব। আছামিজ বুলি কৈছোঁ কাৰণ এইটো মানে কি আৰু সেনেকুৱা ধৰণৰ হৈ গৈছে। যিটো অসমৰ ষ্টেট লেভেলৰ চাকৰি আছে, মই UPSC যিটো এক্সাম হয় সেইটো পৰ্যন্ত কেলেংকাৰী চলিছে। তো ভাবক অসমৰ কোনটো চাকৰিত কেলেংকাৰী চলা নাই। ঠিক আছে, এডুকেশ্যনত আপোনালোকে এক্সাম দিছে কিন্তু তাতো চলিছে 7 পৰা 8 লাখ টকা। আছাম পুলিচৰ আপোনালোকৰ এডমিট কাৰ্ড আহিব বুলি শুনি আছোঁ। যদি আহে তাতো পইচা চলাৰ সম্ভাৱনা আছে। সেইটো হৈছে আপোনালোকৰ প্ৰথম কথা। কিন্তু এনেকুৱা হৈ গৈছে বৰ্তমান অসমৰ পৰিস্থিতি যে আপোনাৰ যদি যোগ্যতা আছে আপোনাৰ চাকৰি নাই, যদি আপোনাৰ পইচা আছে আপোনাৰ চাকৰি। সেইকাৰণে মই এটা কথা কওঁ, আপোনালোকে আছাম পুলিচৰ ওপৰত যিমান আশা কৰি উত্ৰাৱল হৈ আছে, মই এটা ভিডিঅ' বনাওঁতে আপোনালোকে যিমান গালি দিছে তাতকৈ আপোনালোকে চেণ্ট্ৰেলত জব কৰাৰ কাৰণে প্ৰিপেয়াৰ কৰক। ইণ্ডিয়ান আৰ্মি হওক, SSC GD হওক, যিকোনো নহওক আপোনালোকে প্ৰিপেয়াৰ কৰক, বেছি কামত আহিব। কাৰণ আছাম পুলিচে আপোনালোকক ধোকা দিব পাৰে, কাৰণ ইয়াতো পইচা চলে। অসমৰ চাকৰি এনেকুৱাই, এইটো মই কোনো এনে কোৱা নাই, এইটো বহুত জানি বুজি কৈছোঁ। আপোনালোকে এইখিনি কথা আপোনালোকে ভালকৈ মাইণ্ডত ছেট আপ কৰি লওক। মিছি আছাম পুলিচৰ কাৰণে নিজকে সেই কৰি ইমান জোচ দি থাকিব নালাগে। তথাপিও আপোনালোকক মই ডিম'টিভেট কৰা নাই। আপোনালোকে আছাম পুলিচৰ কাৰণে যি গোটেই সকলোবোৰ পষ্টটো বুকিং হৈ নাথাকে, আপোনালোকৰ কাৰণে পষ্ট থাকিব, কিন্তু চাকৰিটো ইমান লিগেল নহয়, মই সেইটো কথা কৈছোঁ। বাকীবোৰৰ কথা কৈছোঁ। সেইকাৰণে আপোনালোকে পূৰা প্ৰেক্টিছ কৰি থাকক, দৌৰা প্ৰেক্টিছ কৰক। দৌৰৰ লগতে অকল দৌৰটো কৰিলে নহ'ব, ৰিটেনৰ প্ৰেক্টিছ কৰক, জাম্পৰ হাই জাম্প, লং জাম্প এইবোৰৰ প্ৰেক্টিছ কৰক। যদি ভিডিঅ' চাই ভাল পালে তেনে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক, লগতে ঘণ্টা বটনটো দবাই দিয়ক। থেংক ইউ।